মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান যোনটো স্কিম দিছে তাতে যদি এপ্লাই কৰিব যায় আপোনালোকে তাতে এটা প্ৰব্লেমৰ সন্মুখীন হয় কিছুমানে ইউ আৰ নট এলিজিবল এজ পাৰ দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া। এইখিনি অহাৰ মূল উদ্দেশ্য বা মূল কাৰণ কি মই এইটো ভিডিঅ'ত আপোনালোকক কৈ দিম। প্ৰথমতে আপুনি যদি ৰেজিষ্ট্ৰেশ্যন ফৰ্মখিনি ফিল আপ কৰিবলৈ যায়, নাম, ফাদাৰ্ছ নাম, তাৰপিছত যিখিনি আছে ইয়াতে সেইখিনি ফিল আপ কৰিবলৈ যাওঁতে তাতে ডেট অফ বাৰ্থ যোনটো আছে তাতে মেইন কথা। তাতে আপুনি কিমান বছৰ হ'ব লাগিব সেইটো চাব লাগিব। তাতে যদি আপুনি 2000 চন বা 2005 চন মাৰে তাতে নাহিব বা সেইখিনি এজ হ'লে আপোনাক সেইটো এপ্লাই কৰিবলৈ নিদিব, ইলিজিবিলিটি নহয়। আপুনি এটা কাম কৰিব, 1992 মাৰক, এয়া চাওক 1992ত আহিছে, 1993ত আহিব, 94ত আহিব, কিন্তু 95, 96, 7, 8, 9 বা 2004-5 এইবিলাক একো নাহে। অৰ্থাৎ 28 বছৰ হ'ব লাগিব, 28 বছৰ হ'লেহে হৈ যাব, নহ'লে নহয়।